দোস্তি তোমাৰ নিচা ধৰিছে নি? দোস্তি এপেগত নিচা ধৰিবলৈ তুমি মোক ইমান নোক বুলি ভাবিছানে? এই মদন, এই চামুচখন ইমান ডাঙৰ কেতিয়াৰ পৰা হ'ল? দোস্তি মোৰ জীৱনত বহুত দুখ হৈছো, কি কৰো মই? দোস্তি এটা প্ৰব্লেমে হ'ল নি? এই মদন, গানা বজা। ভালনে তাইৰ উইক চলি আছে, তুমি সেইটো বিষয়ে কি কবা? ভালনে তাইৰ উইক নহয়, ভেলেণ্টাইন উইক। কি কবা তুমি তাৰ বিষয়ে? বৰ বেয়া পাওঁ মই এইকেইটা দিন, বহুত বেয়া পাওঁ। একদম চিধাকে ক'বলৈ গ'লে এইকেইটা দিন আচলতে ভাদ মাহৰ প্ৰেমিক প্ৰেমিকা। ভাদ মাহত যেনেকৈ কুকুৰবোৰ পাগল হয়, তেনেহ'লে এইকেইটা দিনত এই প্ৰেমিক প্ৰেমিকা পাগল হয়। যেনে টাউনলৈ ওলাই যাব মই, তাত দুটা ফটো মাৰি হোৱাটছএপত ষ্টেটাছ দিব, ফিউচাৰ ৱাইফ। আৰে তই কি নবিতা নেকি বে? তুই যে ড্ৰাইভ কৰিলে টাইম মেচিন হ'লে আমাৰ ফিউচাৰৰ কথা গম পাওঁ। একদম য'ত জমাই দিছা দে তুমি। এনেই দোস্তি তোমাৰ কিবা পাৰ্চনেল এক্সপিৰিয়েঞ্চ আছে নেকি এই সপ্তাহটোৰ ওপৰত? পাৰ্চনেল এক্সপিৰিয়েঞ্চ তেনেকে নাই। মোৰ এতিয়ালৈকে দুবাৰ প্ৰেম হৈছে, তাৰ মাজত এবাৰ তোৰ ছোৱালী এজনীৰ লগতো হৈছে। কেলা কি কোৱা? আগৰবাৰ কাৰ লগত প্ৰেমত পৰিছিলা? আৰে আগৰবাৰতো মোৰ দেশৰ লগত প্ৰেম হৈ গৈছিল। জয় হিন্দ দোস্তি। তেনেহ'লে তুমিনো এই সপ্তাহটো কেলে ইমান বেয়া পোৱা? কোনে ভাল পায় বেগেনে? কোনে ভাল পায় কোনে? এইকেইটা দিনৰ প্ৰেমিকো একো লাভ নহয়। লাভ যদি হয় অকল এই দোকানীকেইটা। মই অংক এটা দিনটো হিচাপ কৰি দিম। প্ৰথম দিনা আহে ৰ'জ ডে। এই ৰ'জ ডে দিনাখন প্ৰেমিকে নিজে প্ৰিয়তমাক গোলাপ দিয়ে। গোলাপ বুলি আলবাল গোলাপ নহয় একো দেই, এই এহাতমান দীঘল যে ঠাইডাল থাকে দামী গোলাপ। এই গোলাপডালতো আমি ধৰি লওঁ 50ৰ পৰা 100 টকা। তো হিচাপ মাৰ 50 টকা ধৰ। তাৰপিছত আহে প্ৰপ'জ ডে। আৰু প্ৰপ'জ ডে দিনাখন ষ্টেণ্ডাৰ্ডটো দেখাবলৈ আঙুঠি এটা পিন্ধাব লাগিবই। সেইটো কাৰণে মাকৰ পৰা পইচা চুৰ কৰি হ'লেও আঙুঠি এটা আনিবই। আৰু আঙুঠিও আলবাল আঙুঠি নানে আগতে 2000-3000 টকীয়া আঙুঠি আনিব। আমি এষ্টিমেটেড ধৰি লওঁ 1500 টকা আঙুঠিটো, তই 1500 টকা ধৰ। তাৰপিছত আহে চকলেট ডে। আগৰ বছৰ লগৰ এটাৰ লগত চকলেট কিনিবলৈ গৈছোঁ, ইমানটো চাইজৰ দুটা চকলেট, এটাত 50 এটাত 300। মই বোলে দাদা 300 টকাটো দেখোন একেই চাইজৰ, এইটোতনো কেলে ইমান দাম? সি কৈছে বোলে এইটো ডাৰ্ক চকলেট। চকলেটটো ৰেচিজিম ব্লেক লিভছ মেটাৰ দোস্তি। তো সেই চকলেটটোৰ দাম ধৰ 300 টকা। আমি ক'ত আছিলোঁ? চকলেট ডে। চকলেট ডে পিছত কি দিন আছিলে? এই আৰু আৰু ক'বলৈ নাই কোৱা। চকলেট ডে পিছত আৰু কি দিন আছিলে সেইটো ক'বলৈ কৈছোঁ। সেইটো হেৰি আকৌ চকলেট ডে পিছত টেডি ডে আকৌ। এইটোতো মেইন পকতি, মেইন পকতি। 1500-2000 টকীয়া টেডি গিফ্ট কৰে। সেই টেডিটো কি কৰিব কৈছোঁ মোক? কি কৰিব? মাঘ বিহুত চুৰ কৰিব নে খেতিৰ দিনত হাল বাব? তাৰ কাম অকল এটা, ড্ৰয়িং ৰুমৰ চোফা এখনত মুন্না বাই আনন্দ বাই নিচিনাকৈ এনেকে পৰি থাকে। নহ'লে আৰু কিবা কাম আছে নেকি কচোন? সেই টেডিটো নাই, একো কাম নাই। আমি সেই টেডিটোৰ এষ্টিমেটেড দাম ধৰিছোঁ 1500 টকা। তাৰপিছত আহে প্ৰমিজ ডে। আগৰ বছৰ প্ৰমিজ ডে দিনাখন মই দোকান এখনলৈ গৈছোঁ, আমাৰ বুক ষ্টল এখনলৈ। তাত গৈ মই ল'ৰা এটা দেখিছোঁ দেই। ল'ৰাটো মানে মোৰ ইমানত পৰিছে আৰু দেই ল'ৰাটোৱে কিবা সেই প্ৰমিজ কাৰ্ড এখন কিনিছে। মই বোলে ভাইটি এখন কাৰ কেনে লৈছে? সি কৈছে জানো গিফ্ট দিম প্ৰমিজ ডে দিনাখন। জানো কি জানো থুতৰিত নাই এডাল দাড়ি, তাৰ আগতো আছে নাই। থুতৰিত গৈ ইমান দাড়ি আমি দিন পাৰ কৈছোঁ মাৰি 5 জিটা দিমি। দোস্তি মেইন ডায়লগ দি দিলা। ওচৰত যদি মানুহ থকা হ'লে নাই মই কৈ দিলোঁ চালা মাদাৰ ফাদাৰেতো এইবোৰ কাৰণেই জন্ম দিছে। তোমাৰ ভৰিকেইটা দে, মই আশীৰ্বাদ এটা লওঁ। সেই প্ৰমিজ কাৰ্ডখনৰ দাম তই ধৰি ল 150 টকা। তাৰ পাছত বাচিলে হাগ ডে আৰু কিছ ডে। এই হাগ ডে আৰু কিছ ডে প্ৰেমিকে একো গিফ্ট নিদিয়ে, কাৰণ যিমান গিফ্ট দিলেও একো ঘটিটোও নিদিয়ে। চেড লাইফ দোস্তি, চেড লাইফ। আৰু দোস্তি তুমি এতিয়া মোক এষ্টিমেটেড হিচাপটো কিমান হ'ল সেইটো কোৱা। 1 ছেকেণ্ড দোস্তি। আমাৰ অল টোটেল ওলাইছে 3500। 3500 টকা? 3500 টকা? চোৱা ইমান টকা মোৰ পকেটত থাকিলে মইতো বেংক খুলিবলৈ যোৱা সপোন দেখি যাম। বাই দা ৱাই দোস্তি, তুমিনো এই প্ৰেমিকাবোৰে ভেলেণ্টাইন ডেত কি কৰাটো বিচাৰা? চোৱা দোস্তি, এই প্ৰেম বোলা বস্তুবোৰ ধুনীয়া বস্তু, এইটো মনে দি হোৱা বস্তু। আৰু এই মনে দি হোৱা বস্তুবোৰ ক'বলৈ কোনো নিৰ্দিষ্ট দিনৰ দৰকাৰ নাই। তুমি যদি তাইক সঁচাকৈ ভাল পোৱা, তোমাৰ কাৰণে সদায় ভেলেণ্টাইন ডে, আৰু তাই তোমাৰ চকুত সদায় নকৰিব। একদম সঁচা কথা
দস্তি আৰু তাৰপিছত কথা আহে খৰচ এই ভেলেণ্টাইন ডে বুলি ইমান পইচা খৰচ কৰি দিলা তাতকৈ ভাল দুইটাই কেইটকামান মিলাই মেলি তাৰে আধাখিনি ৰাস্তা ফুটপাথৰ এজন দৰিদ্ৰ লোকক কিবা এটা খুৱাই দিবা আৰু তাৰ আধাখিনি গৈ মেলি ৰেষ্টুৰেণ্টখনত খাই দিয়া আশীৰ্বাদো পালা ফূৰ্তিও কৰিলা তেনেকেই কৰিব লাগে নে কিবা পইচা খালি কৰিলি দস্তি নাই দস্তি তুমি কিবা মেইন কথা কৈছা কৈছা কিবা মেইন কথা কৈছা মেইন কথা ক'লেও কি হ'ব কোনেও নুবুজে বুজিব দস্তি বুজিব নাই নুবুজে নাই বুজিব নুবুজে দস্তি বুজিবই লাগিব মই পাতিম হেল্ল' চোৱা আকৌ দস্তি ইমান ধুনীয়া কথা কৈছা কৈছে নুবুজিব বোলে নুবুজিব শুনি তুমিও কোৱাচোন মোৰ নাম ৰাজবি পূজাৰী মই বৰ দস্তি ঘৰত আছোঁ মই তাৰ বাপেকে ওলাই গৈছে তাৰ কাৰণে ফুল নিচা সিহঁতৰ আহিযোৱা তুমি আহিযোৱা কোন আছিলে দস্তি তুমি ক'ৰবাত চাকৰি পালা নি চাকৰি নাই পোৱা তেনেহ'লে বছ কোন আছিলে